ডায়েৰী ফাৰ্মৰ আহাৰ নিয়ন্ত্ৰণ এটা বৰ গুৰুত্বপূৰ্ণ বিষয়, কাৰণ প্ৰতিদিনৰ খৰচ গাইৰ আহাৰতেই সোমাই থাকে। গাইৰ গাখীৰত যিমান উপাৰ্জন হ'ব, আহাৰত যদি তাতোকৈ বেছি খৰচ হয়, তেতিয়া আমি লোকচানৰ সন্মুখীন হ'ম। আকৌ গাইজনীৰ ওজনৰ অনুপাতে আৰু গাখীৰ দিয়া অনুপাতে আহাৰ নাপায়, তেতিয়া পুষ্টি নাপাব। পুষ্টি নাপালে গাখীৰ কমিব, ৰোগ প্ৰতিৰোধ ক্ষমতা কমিব, বেমাৰী হ'ব, শেষত গৈ ডায়েৰী ফাৰ্মখনেই নাথাকিবগৈ। গতিকে সঠিক পুষ্টি পোৱাটো অতি দৰকাৰী। গৰুৰ প্ৰধান আহাৰ হ'ল ঘাঁহ। ফ্ৰীকৈ বছৰৰ 365 দিনেই ঘাঁহ পাবৰ ব্যৱস্থা মই আগৰ ভিডিঅ'ত উল্লেখ কৰিছিলোঁ। ডায়েৰী ফাৰ্মৰ বাবে গাইৰ আৰু দুবিধ মুখ্য আহাৰ হ'ল শুকান ঘাঁহ বা খেৰ আৰু দানা। পানীৰ প্ৰয়োজনীয়তা আপোনালোকে নিশ্চয় জানেই। দানা বিভিন্ন সামগ্ৰী মিলাই ঘৰতেই প্ৰস্তুত কৰিব পাৰি। তাৰ বাবে ঘেঁহুৰ ভুচি বা চাপৰ, চাউলৰ মল, মাকৈ, ৰহৰ দালি, বুটৰ দালি, মাটিমাহৰ বাকলি, বুট, বাদামৰ খলিহৈ, নিমচিট খলিহৈ, তিলৰ খলিহৈ, সৰিয়হৰ খলিহৈ আদিৰ প্ৰয়োজন হয়। এই সামগ্ৰীসমূহৰ দুয়োবিধ সহজে পোৱা যায় আৰু কিছুমান গোটাবলৈ খৰচী হৈ পৰে। গতিকে বজাৰত কিনিবলৈ পোৱা কনচেনট্ৰেট ফিড বা কেটেল ফিড খুওৱাটোৱে বৰ্তমান সহজ মাধ্যম হৈ পৰিছে।